হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। এতিয়া বাজিছে 6টা। চাওক 6টা বাজিছে। আজি ৰাতিপুৱা সোনকালে উঠিব লগা হ'ল আৰু মানে টুকুৱে যাব দাদাকক ৰাখি পিন্ধাব আৰু মই যাওঁ এই অলপ দাঢ়ি চুলিখিনি কটাই আনো। দাঢ়ি চুলি কাটি অলপমান ফ্ৰেছ হৈ যাওঁ। এনেইতো উঠা নহয়েই 8টা বজাৰ আগত। আজি ছানডে বুলি সোনকালে উঠিলোঁ আৰু ৱাইফৰ কাৰণে মানে টুকুৰ কাৰণে যাব লগা হ'ল। গতিকে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া চাবি লগাই ল'লোঁ বাইকত, হেলমেট চেলমেট মানে পিন্ধিয়ে ল'লোঁ, পূৰা একদম চশমা তচমা লগাই ল'লোঁ। অলপ চৰ্দিও লাগি আছে, গতিকে ব'লকচোন। মাস্কখন মাৰি লোৱা নহ'ল, অলপ ৰাতিপুৱাৰ বতাহকে খাই লওঁ, কিজানি চৰ্দিটো অলপ ভালেই পাওঁ। ৱাইফক নুমাই থৈ আহিলোঁ মাকৰ ঘৰত আৰু চাওক আমাৰ বৰপেটা কীৰ্তন ঘৰৰ ৰাতিপুৱাৰ পৰিৱেশ, কি সুন্দৰ পৰিৱেশ। ভিতৰত সোমাব পাৰিলোঁ হয়, কিন্তু চুলি কাটি যোৱা কথা, গতিকে চুলি তুলি কাটি কেনে গা পা ধুই লওঁ। এদিন যাম ভিতৰত আপোনালোকক দেখাম বৰপেটা কীৰ্তন ঘৰটো। পাই গ'লোঁ ঘৰ, দাঢ়ি চুলি অলপ চিকুণাই দিলোঁ, অলপ চাফা লগা হৈছেনে? তো অলপ ফ্ৰেছ হৈ লওঁ, চাই থাকক। দেউতাৰ আজি নতুন লুক এটা হৈ যাব। দাঢ়ি চাঢ়ি বাঢ়ি গৈছে বহুত, মানে চুলিখিনিও বেয়া দেখা হৈছে। আজি ভাবিছোঁ ছানডে যিহেতু অলপ দাঢ়ি চুলিখিনি কাটি দিওঁ, গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ হা। এয়া সঁজুলিবিলাক দেখাই লৈছোঁ, ফণি, কেঁচি, এই দাঢ়ি কাটা মলম, নতুন ৰেজৰ, নিউ ৰেজৰ এইয়া। বেলেগ ভিডিঅ' কৰা কৰা কৰিলে
দুপৰীয়া ভাত খাব ওলাইছোঁ। এয়া ভাতৰ লগত আইটেমকেইটা চাই লওক। এয়া মাংস আছে, এয়া দালি, এই বিলাহী, এই হ'ল ঢেকীয়া আৰু এই পিঁয়াজ, এয়া হ'ল নেমু। গতিকে চাই থাকক আপোনালোকে ভিডিঅ'তে। মই ভাতকেইটা খাই লওঁ। দেখে দিবে না কাছে কেন মাংস যদি নাখায় পানী খাই অলপ বহিছিলোঁ, তাৰপিছত ভাইটি আহি পালে। তাৰপিছত সি মোক লগ ধৰিলে, কৈ কৈছে বজাৰলৈ যায় বোলে। বলকচোন তাৰ পৰা আহোঁ এপাক। আর কত